খবৰ আপোনালোকৰ আশা কৰিছোঁ ভাল। মই অন্য এটা ভিডিঅ' আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। তো এইটো ব্লগ আজি পূৰা খাতৰা হ'বলৈ গৈছে। কাৰণ এতিয়া আমি গৈ আছোঁ ফুফুলৈ বহুত অকণমান লং জাৰ্ণিয়ে হ'ব অলপ। তো গম পাব এতিয়া ক'ত গৈ আছোঁ। তো তেতিয়াহ'লে সিহঁতি লগৰকেইটা ওলাই আছে দুটা, এইটো বিবেকে চবলৈ যাব আমাক। তো ভিডিঅ'টো চাই থাকা। এতিয়া গৈ অকণমান লগ পাই আছোঁ তোমালোকক। ক'ত যাম কি নহ'ম কৈ আছোঁ বাৰু। এইকেইটা এই তাত দেখো এইকেইটা মই ওলাই লওঁ, সিহঁতি ওলাই আছে। তো এইটো এটা কেনেকুৱা বাৰু এতিয়া খালি আমি ক'ত যাওঁ নকওঁ, তই গম পাই থাকিবা ক'ত যাম এতিয়া। তো তেতিয়াহ'লে ওলাই লওঁ মই। বাই বাই। তো এইফালে এইটো গাখীৰত লৈ লৈছোঁ আৰু ডিগিত কি সোমাই আছে চাওঁ। এতিয়া পূৰা যাওঁ তেতিয়াহ'লে। এইডোখৰ পৰা থৈ আহেগৈ পোৱালি আমাক, আৰু ডাইৰেক্ট গৈ ষ্টেচনত লগ পাই আছোঁ। ব'লা ডাইৰেক্ট ষ্টেচন পাই গ'লোহি। ষ্টেচন পাই এতিয়া এইবোৰ দেখিছাই আৰু ক'ত যাম গম পাই চাই চাগে। ইয়াতে এইবোৰ পূৰা ঘূৰি আছোঁ। এতিয়া ট্ৰেইন আছে 8টা 11 আছে। তো এইখনতে যাম। ডিব্ৰুগড় LTD আছে। তো গুৱাহাটী গৈ আছোঁ মানে কৈ দিছোঁ গাইছ। তো হেল্ল' গাইছ। তো এইফালে ৰেলৱে সুৰক্ষা বল আমাৰ শিমলুগুৰি এইটো জংচন ওচৰতে বাৰু, ইমান দূৰ নহয়। এইফালে এইখন ট্ৰেইন আহিব এতিয়া এইফালে ৰখি আছে। আমি যাম এতিয়া। ভিডিঅ'টো চাই থকা পূৰা এতিয়া গৈ থাকিম আৰু। চাহটো খাই লওঁ ইয়াত। চালিয়া চাহ ৰাতিপুৱা চাহ ন নেকি? ৰাতিপুৱা চাহ কি আছে ক'লে লগত খাবলৈ? চিঙৰা এইবোৰ দেখিছাই পুৰা খাতৰা চিঙৰা হৈ আছে। এতিয়া খাই লওঁ, খাই লৈ পুৰা দেখাই আছোঁ। তো ট্ৰেইন আহি গ'ল এতিয়া আমাৰ। ইয়াতে আমি যাম এতিয়া গুৱাহাটী। যাওঁ চাই থকা পূৰা এইফালে এতিয়া ডাইৰেক্ট লগ পাই গ'লোঁ পূৰা। এতিয়া এইফালে বস্তু থৈ লৈছোঁ। এইফালে তোমালোকক দেখা যাম পূৰা মেৰুৰ ভিউ। এতিয়া গৈ থাকোঁ তেতিয়াহ'লে ন। এতিয়া আমি গৈ থাকোঁ তেতিয়াহ'লে ব'লা। তো ট্ৰেইন পূৰা এৰি দিলে এপাৰ এতিয়া গৈ থাকোঁ। গ'ল চাওঁ বাহিৰলৈ অকণমান ওলাই যাওঁ। ওলাই পিনে চাওঁগৈ বোলা। ইমন উন্মাদ হৈ হেঁপাহৰ বিচৰণ ধুপি ধুপি তৰালি ফুলা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰি হ'বলে যে মন যাত্ৰা হেঁপাহিছিলা সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান খাই লওঁ আমি চাই আমি ডিমাপুৰ পাই গ'লোহি আহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান এতিয়া গুৱাহাটী পামগৈ আৰু বেছি ডোখৰ নাই আৰু। জীৱন ছবিখন নামিলোঁ গুৱাহাটী ষ্টেচনত। এতিয়া এইফালে আমি গৈ আছোঁ ধুনীয়াকৈ। এইফালে আছিলে মাত ইফালে আমি অকণমান ইফালে কিবা এটা খাই লওঁগৈ। পুৰা দেখাই আছোঁ তোমালোকক ইফালে
গুৱাহাটী ভিউ চোৱা অলপ পল্টন বজাৰ তো দেখাব নোৱাৰিলোঁ বাৰু এইবোৰে খালোঁ এতিয়া ফ্ৰাইড ৰাইচ খালোঁ এবাৰ ওলাই দিওঁ এতিয়া এবাৰ ওলাই ৰুম যাওঁ ৰুমত গৈ দেখাই তোমালোক ঠিক আছে এবাৰ এইখনতে খাইছিলোঁ এইখনত ইয়াৰ পৰা এতিয়া ওলাই দিওঁ এতিয়া ওলাই কেনে এতিয়া যাওঁ ৰুম এইটো আমাৰ গুৱাহাটী ৰেলৱে ষ্টেচন গৈ থাকোঁ তেতিয়াহ'লে ন ছানছেট চোৱা ছানছেট এইডোখৰ অকণমান খোজকাঢ়ি দিছোঁ অকণমান এক্সাৰচাইজো হৈ যাব ন সেইটো কাৰণে অকণমান খোজকাঢ়ি দিছোঁ এইফালে এদি বেগ ধৰি আছে এইফালে মই ভিডিঅ' কৰি আছোঁ এইফালে গাড়ী গৈ আছে গাড়ী নাযাৰা ঠিক আছে দেন ৰুমত লগ পাই আছোঁ বাই বাই এতিয়া পাই গ'লোঁ এতিয়া এইফালে ৰুম এইফালে ইয়াতে থকা হ'ব আজি তো কাইলৈ দেখা দিম কি হ'ব কি নহয় এইফালে দাদা আছে ৰুমত এইফালে ৰুমত চাইন মৰা হৈ আছে পূৰা এইফালে মা দিছে হেৰি মাংস অঁ এইফালে তো এইফালে মই মানে এতিয়া ৰুম যাওঁ ইয়াত পূৰা চাইন টাইন কৰি ল'লোঁ চাইন টাইন কৰি এতিয়া ৰুম চাই থকা তোমালোকে এতিয়া ৰুম যাওঁ ৰুম গৈ পূৰা দেখাই আছোঁ এইটোৱে ৰুম ইয়াতেই পূৰা খাতৰাকৈ থাকিম আজি এইটো মই দেখিছাই আৰু এইফালে এইটো ৰক এইটো মই তো বাথৰুমটো দেখাইছোঁ তোমালোকক এইটো বাথৰুম ভালেই ইমান বেয়া নহয় ঠিকে আছে পূৰা তো অকণমান হেৰি কৰি লওঁ মানে অকণমান ফ্ৰেছ হৈ লওঁ ফ্ৰেছ হৈ আকৌ অকণমান মোবাইলটো চাৰ্জো নাই ইমান চাৰ্জটো দি পেলাই ভিডিঅ' এডিটিঙত লাগি আছে আৰু আহি গ'লোঁ এতিয়া ইউটিউবত গান শুনি আছে ছাৰে আমাৰ আৰু এইফালেও এটা আমাৰ ছাৰ এজন এতিয়া দোকানৰ ফালে যাওঁ কিবা এটা খাই আহোঁ বহুত দেৰি হ'ল খোৱা নাই ন তাতেই খোৱা ষ্টেচনতে খোৱা এতিয়া যাওঁ কিবা এটা খাই থওঁগৈ ইচ্ছাই থাকা এতিয়া যাওঁ অকণমান দোকানৰ ফালে চোৱা এতিয়া দোকানৰ ফালে গৈ নাই কিবা এটা খাই মেলি আকৌ আহি আছোঁ ইয়াত একেবাৰে আৰু ওলাই নাযাওঁ আজি ন এতিয়া ভাতটো ইয়ালৈকে লোৱা হ'ল তোমালোকে এই টিভি চোৱা এনেই কৈছোঁ আমি খানাটো খাই লওঁ তাৰপৰা লগ পাই আছোঁ কি হয় কি নহয় দেখাই আছোঁ খোৱা বোৱা হ'ল এতিয়া আজি ভিডিঅ'টো ইমানে থাকিলে এণ্ড কৰি দিছোঁ কাইলৈ ভ্লগটো বনাম কাইলৈ পূৰা দেখাই থাকিম তোমালোকক আজি ইমানটোৱে থাকিলে তো কাইলৈ ভ্লগটোলৈ পূৰা অপেক্ষা কৰি থাকা আজিলৈ বাই বাই তোমালোকক অন্য এটা ভিডিঅ'ত লগ পাইছোঁ এতিয়ালৈকে যদি মোৰ চেনেল ছাবস্ক্ৰাইব কৰা নাই তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা লাইক কমেণ্ট শ্বেয়াৰ পূৰা লাগে গাইছ এইফালে পল্টন আমাৰ এইফালে পল্টন আৰু এইফালে আমাৰ কি বাজিছে চোৱা ঠিক আছে চবকে কৈছোঁ যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়া পূৰা ধামাকা ব্লগ পাই থাকিবা তো বাই বাই তেতিয়াহ'লে আজিলৈ অন্য ভিডিঅ'ত লগ পাই আছোঁ ঠিক আছে